এই ভণ্টি তুমি এনেকৈ শুই থাকিলে কেনেকৈ হ'ব? তোমাক যে চাব ল'ৰাজন আহিব নহয় আজি, তুমি অকণমান ফ্ৰেছ হৈ নলোৱা কিয়? গা পা ধুই কিনে উঠিম নহয়, কাণৰ ওচৰত পেকপেকাই আছা। মই কেতিয়া উদ্ভলাইছিলো মই জানো নহয়, তই মোক এটা কি কৰা আহিবা নালাগে। গতিকে যা নিজৰ কাম নিজে কৰি থাক। আৰু শুন, মোক এই তই নাটক এইবিলাক মোক শিকাব নালাগে। মই কেনেকৈ কি কৰিব লাগে, কেতিয়া উদ্ভলাই কি কৰিব লাগে সেইবিলাক মই জানো। তই নিজৰ কাম নিজে কৰি থাক, যা। এইজনী আকৌ কি হ'ল? মই ভাল কথা ক'লো কাৰণে তাৰমানে মুখে বেয়া পালা। মই ভাল কথা কওঁতো তোৰটো ভাল কথা। মই যা বুলি কৈছো নহয়, চকুৰে আগত মোক ডিষ্টাৰ্ব দি নাথাকিবি, মই অলপ সোমাবা দি। নহয় ভণ্টি, বেলেগ দিনাৰ কথাটো বেলেগ, আজিৰ কথাটো অলপ বেলেগ, সেইকাৰণে মই কৈ আছো কথাটো। তুমি বুজি কিয় নোপোৱা? অ' মা চাচোন অলপ তেজি মানে কি কৰিব ধৰিছিল? মোক শান্তি অলপমান সময় ঘূৰাই থাকিব নালাগে? আচোন মা, চাচোন কিনো হৈছে? ৰাতিপুৱাৰ পৰা হ'লে নে হাল্লা কৰাৰ টাইম? কি হৈছে কচোন? নহয় মা, মই এই কথাটো কৈছিলো হে। চুপ, মোক মা বুলি নামাত দি তই। মোক মা বুলি নামাত দি কৈ দিছো। আৰু শুন, ৰাতিপুৱাৰ পৰা এই ছোৱালীজনী মোৰ মূৰটো খালি। আৰু তই যা, মই যা বুলি কৈছো নহয়, এতিয়া গৈ তাক কামবিলাক কৰি সোনকালে। আৰু শুন, আলহী আহিলে যাতে এবাৰ ওলাই নাহা ঘৰৰ ভিতৰতে। আৰু শুন, পাকঘৰৰ কামবিলাক খুব ভালদৰে কৰিবি আৰু লুচিবিলাক ভালদৰে বনাবি, আলহী যাতে বেয়া নাপায়। কিন্তু মা অকলে পাৰিম নে সেইখিনি কাম কৰিবা? চুপ, মই যা বুলি কৈছো নহয়, যা আৰু কামত লাগ দে। হ'ব দে মা। আৰু আমাৰ শুনজনী, তুমি এতিয়া উঠিবা দে সোনকালে, আলহী আহিবই বোলে, ফোন কৰিছে নহয় তেতিয়া। হ'ব দে মা, উঠিম দে, তুমি চিন্তা কৰিব নালাগে, যোৱা এতিয়া। মা মোক কিয় ইমান সোনকালে এৰি থৈ গুচি গ'লা তুমি? মই এতিয়া আজি কিমান কষ্টত থাকিব লগা হৈছে তুমি জানানে? আৰু দেউতাও আহিব সময় নাপায়। দেউতা আহিলেও মই সকলো কথা ক'ব পাৰিলো হয়, দেউতাও নাহে। আজি কিমান বিপদত পৰিছো মই, চোৱাচোন মা, মই কেনেকে থাকিম? মা, মই জীয়াই থাকিব মন নোযোৱা হৈছে। মা ভণ্টিক মই কিমান মৰম কৰো। ভণ্টি মোক দেখিবই নোৱাৰে। আৰু মায়েতো মোক যিমান কাম কৰিলেও নামে নাই, কিমান বেয়া পায়। দেউতা, মই কিমান কষ্টত আছো। তুমি আহিবাচোন সোনকালে, তুমি আহিবাচোন। তই কি কাম নাথাকা? তোক মই কাম কৰিব দিছিলো নাই কচোন? পাকঘৰৰ কামখিনি কৰিব দিছিলো নাই? নহ'লে তোক ঘৰৰ পৰা উলিয়াই খেদাম মই। কিমান বদমাছ হৈছি নহয়। হ'ব দিয়া মা, মই আলহী অহাৰ আগতে সকলো যোগাৰ কৰিম দিয়া মা, তুমি চিন্তা কৰিব নালাগে। খুব সুন্দৰ পৰিৱেশ, খুব ভাল লাগিল। যি নহওক, বহু দিনৰ মূৰত যিহেতু দৰং আহিছোঁ, যি নহওক, ছোৱালীজনী এতিয়া ক'ত আছে বাৰু? ছোৱালীজনীক দেখা পালে দেচোন আমাৰো ভাল লাগিব, নে কি কোৱা? এওঁলোকৰ আকৌ হ'ল কি? এওঁলোকৰ কি হ'ল? ছোৱালীজনী দেখোন দেখাই পাই আছে। কি হয়, এইজনী আমাৰ ছোৱালী, এইজনীয়ে ছোৱালী একমাত্ৰ। আৰু এই চাবা আপোনালোক আহিছে। নমস্কাৰ। মানে এইজনীয়ে মানে বৰুৱাইটো ফটোত আমাক বেলেগহে দেখুৱাইছে। এইজনী তেজীমলা নেকি? তেজীমলা আমাৰ ৰাখা ছোৱালী হয়। তেজীমলা ৰাখা ছোৱালী? কি কয়? বৰুৱাক আজিয়ে গুৱাহাটীত গৈ লগ ধৰিম। ঠিক আছে বাৰু, আমি আহিছোঁ। হয়তো আমি পুনৰ লগ পাম।